হেল্ল' বন্ধু বান্ধৱসকল, আপোনালোকৰ ওচৰলৈ মই এটি কবিতা দাঙি ধৰিছোঁ। কবিতাটো মোৰ স্বৰচিত্ৰিত, নাম হ'ল নাৰী। মই নাৰী, মই নাৰী। ঈশ্বৰে মোক নাৰী হিচাপে সৰ্জন কৰিছে পৃথিৱীত, তাৰ বাবে মই গৰ্বিত। কবিয়ে মোক প্ৰাকৃতিক ৰূপে তুলনা কৰে, কিয়নো মই পৃথিৱীৰ এপাহ ফুল। গোটেই পৃথিৱীখন এখন ফুলৰ বাগান, মোৰেই সৃষ্টি। পৃথিৱীৰ সকলো সন্তানক মোৰ হৃদয়ত স্পৰ্শ কৰি ডাঙৰ দীঘল কৰোঁ, আৰু পৃথিৱীৰ সকলো সন্তানক মই আঙুলিত হাত ধৰি খোজকাঢ়িব শিকাওঁ, কিয়নো মই নাৰী। মোৰ হৃদয়ত আছে অপাৰ মৰম, ভাল পোৱা সমুদ্ৰৰ দৰে, ধৈৰ্য, ত্যাগ আৰু বলিদানৰ ভাণ্ডাৰ মই। নাৰীয়ে পুৰুষক প্ৰেম কৰে, নাৰী পুৰুষৰ মনৰ কল্পনা। নাৰীয়ে যিজনক সঁচা ভাল পায়, তেওঁৰ বাবে নিজৰ জীৱনটো দিবলৈ অকণো ভয় নকৰে। অসম বুৰঞ্জীত তাত উল্লেখ কৰা আছে, জয়মতী কুঁৱৰীয়ে গদাকাৰীৰ কাৰণে নিজৰ জীৱনটো ত্যাগ কৰি দিছিল। 13 দিন জেৰেঙা পথাৰত অনেক শাস্তি খায়ো তেওঁ স্বামীৰ বাতৰি পোৱা নাছিল। অৱশেষত তেওঁ মৃত্যুবৰণ কৰিছিল, আৰু স্বামী অসমৰ ৰজা হৈছিল আৰু জীৱন দান কৰিছিল। এইগৰাকী মহান নাৰী আছিল অসমৰ। আৰু ভাৰতৰ এনে বহুত কাহিনী আছে নাৰীয়ে স্বামীৰ কাৰণে ত্যাগ কৰাৰ কথা। নাৰীয়ে পুৰুষক সকলো কামত সহায় কৰে, এখন ঘৰক স্বৰ্গ কৰি তোলে। তথাপিও যুগ যুগান্তৰ পৰা দেখা গৈছে যে নাৰীৰ ওপৰত খৰ কৰি আহিছে। এটা যুগত দেখা গৈছে সীতাক অগ্নি পৰীক্ষা কৰিছিল, দাপৰ যুগত দেখা গৈছে দুৰ্বতীক বস্ত্ৰহৰণ কৰিছিল। বৰ্তমান কলিযুগত দেখা যায় কিছুমান পাখণ্ড পুৰুষে কিছুমান নাৰীক য'তে ত'তে শোষণ কৰি ৰক্তৰে ৰঞ্জিত কৰি থয়। কিয় বাৰু? কিয়? নাৰী হৈ পৃথিৱীত জন্ম হোৱা কিবা ভুল নেকি? অপৰাধ। মোৰ মন যায় এখন সুস্থ সমাজ কৰিবলৈ, য'ত নাৰী আৰু পুৰুষৰ কোনো ভেদ নাথাকে। পুৰুষে নাৰীক শ্ৰদ্ধা কৰে, নাৰীয়ে পুৰুষক শ্ৰদ্ধা কৰে, কিয়নো মই নাৰী। নাৰীৰ অস্তিত্ব জীয়াই ৰাখিব বিচাৰে, কিয়নো মই নাৰী। এই কবিতাটো কেনেকুৱা লাগিল বন্ধু বান্ধৱীসকল জনাব। ভাল লাগিলে কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু যিসকলে পুৰুষে নাৰীক সন্মান কৰে, তেওঁ কমেণ্ট কৰি জৰুৰ জনাব। আজিলৈ আহোঁ।